Hi friends, মই বিকাশ গলজাৰ আপোনালোকে চাইছে মোৰ চেনেল দেশী এন্টাৰটেইনমেন্ট। সো আজি এটা এনেকুৱা এপ্লিকেশনৰ বিষয়ে কম। সেই এপ্লিকেশনটো আপোনালোকে ডাউনলোড কৰি চাব, মই লিংক ডেসক্ৰিপশনত দি দিম। তাৰমানে এপ্লিকেশনটোত আপোনালোকে ফেসবুক ইউজ কৰে, আপোনালোক আজিকালি সবেই সোশ্যাল মিডিয়া ইউজ কৰে। সো ফেসবুকত আপোনালোকৰ নিজৰ নামত কিমানজন ফেন আছে লিষ্টত। সো সেইটো আপোনালোকে কেনেকৈ চাব নোৱাৰিব, বহুত টাইম লাগি যাব চাওঁতে। সেইবিলাক কাম নকৰি বা আপোনালোকৰ সেভ থকা নাম্বাৰ, আপোনালোকৰ যিবিলাক নাম্বাৰত সেভ আছে সেইবিলাক নাম্বাৰ কেনেকৈ চাব সিহঁতৰ ফেসবুক আছে নে নাই। সো ভিডিঅ'টো সম্পূৰ্ণকৈ চাব, তেতিয়াহ'লে বুজি পাব। ভিডিঅ'টোৰ আপোনালোকৰ সেভ কণ্টেক্ট থকা নাম্বাৰটো তাত কিছুমান এলাউ কৰিব দিব। সেইবিলাক এলাউ কৰা হোৱাৰ পিছত তাত আপোনালোকৰ যিবিলাকৰ ফেসবুকে আইডি আছে সেইবিলাকৰ ফটো আহিব, এখন ফটো আহিব। তাত ক্লিক কৰিলে ধৰি লওক আপোনাৰ নাম্বাৰটো সেভ আছে, আপোনাৰ তাত ফটো আহিব। ফটো অহাৰ পিছত আপুনি সেই ফটোখনত টাচ কৰিব, অৰ্থাৎ আপোনাৰ নামটোত টাচ কৰিব। টাচ কৰালৈকে আপোনাৰ ফটোখনত ওপৰত এটা গেলাৰী বা ফটো বুলি আছে, সেই ফটোটো টাচ কৰিব। টাচ কৰালৈকে আপোনালোকৰ যিমান আপোনাৰ নামৰ তাত পাব্লিক আছে, আপোনাৰ ফেসবুকৰ ফ্ৰেণ্ড লিষ্টত সোমাই সেইবিলাকৰ ফটো এখনকৈ আহি যাব। আৰু তাত ক্লিক কৰি পেলাই ফেসবুকত চাব পাৰিব বা মেছেজ কৰিব পাৰিব। সো বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে কৈ দিওঁ, যদি আপোনালোক নতুন প্লিজ তল চাইডে সাবস্ক্ৰাইবৰ বাটন আছে সেইটো টিপি দিব, লগতে ঘণ্টি বাজনটো টিপিব। আৰু যদি কিবা ভুল হয় প্লিজ কমেন্ট কৰি জনাব কি ভুল হৈছে। যদি ভাল হয় তেও কমেন্ট কৰি জনাব, লগতে লাইকটো কৰিবলৈ একেবাৰে নাপাহৰিব। সো বলক আজি ভিডিঅ'টো আৰম্ভ কৰোঁ। ষ্টাৰ্ট। প্লে ষ্টৰত যাব, প্লে ষ্টৰত যাই এপছটোৰ নাম মাৰিব। ইয়াত মই টাইপিং কৰি দিছোঁ, ইয়াত চাইছে মাৰিব। এইটো এপছটো ডাউনলোড কৰি ল'ব। মই ইয়াত টাইপিং কৰিছোঁ, এপছটো ডাউনলোড কৰি অপেন কৰিব। ইনষ্টল বুলি কৈছে, অপেন হ'ল। অলপ দেৰি লাগিব আৰু 2-3 ছেকেণ্ড দেৰি লাগিব। চ' ৱেইট। এতিয়া এপছটো অপেন কৰিব। অপেন কৰি ইয়াত গেট ষ্টাৰ্ট বুলি কয়, কনফাৰ্ম মাৰিব, এলাউ মাৰিব দিব, বহুত এলাউ মাৰিব দিব। এলাউ একটা মাৰিব। ইয়াত ফোন নাম্বাৰটো আপোনালোকে দি দিব, লগতে ফোন নম্বৰটো দি কনফাৰ্ম কৰি ল'ব। কনফাৰ্ম কৰি লৈ ইয়াত OTP আহি গৈছে, OTP কেইটা মাৰি দিব আপোনালোকৰ। মাৰি দি ইয়াত আপোনালোকৰ নাম লিখিব, ফেসবুক আইডি নামটো লিখি দিব। তাৰ নেক্সট মাৰিব, আৰু এবাৰ নেক্সট মাৰিব, তলত নেক্সট মাৰিব, স্কিপ মাৰি দিব। স্কিপ মাৰি এইবিলাক মোৰ সেভ কৰা নাম্বাৰ আছে। এইবিলাকৰ ভিতৰত এইটো কাৰ্তিক দেখা, এইটো নাম্বাৰত ফেসবুক একাউণ্ট নাই, চ' নাই বুলি দেখুৱাইছে। তাৰপিছত এটা অংকুৰ বুলি আছে, ইয়াৰ ফ্ৰেণ্ড লিষ্টত অংকুৰ নামৰ 3জন আছে। 3জন একচুৱেলি মই যিজন চেক কৰিছোঁ এইজনৰ ফেসবুক একাউণ্টটো ডিএক্টিভেট হৈছে। চ' আপোনালোকে এইটো ট্ৰাই কৰিব। ওপৰত ফেসবুক বাটনটো আছে দেখিছে, তাত টাচ কৰিব। আৰু ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব, কমেণ্ট কৰিব এণ্ড ছাবস্ক্ৰাইব কৰিব।